হাই গাইজ, কি খবৰ সকলোৰে? আজি আমি আহিছোঁ গড়চুক গাৰুঘুলি এটা ৱাটাৰফল চাবলৈ। বহুত ধুনীয়া ৱাটাৰফল। আপোনাৰ গড়চুকৰ পৰা কমেও 5 কিলোমিটাৰ অলপ বেছি সোমাই আহিব লাগে। আমি সোমাই আহিলোঁ, বহুত গৰম, খোজকাঢ়ি আহিছোঁ মানে 5 কিলোমিটাৰমান খোজকাঢ়ি আহিয়ে ইয়ালৈকে আহিছোঁ। পানীবিলাক চাওক না, কি ধুনীয়া আৰু ইমান ধুনীয়া পানীখিনি, চাফা, মস্ত ঠাণ্ডা পানীসোপা। পূৰা গৰমত আহি ইয়াত বহি দিছোঁ, ঠাণ্ডাও লাগি গৈছে পূৰা। বহুত ধুনীয়া মানে ঠাণ্ডা পানীখিনি। কাপোৰ কানি নিয়া হয়, অনা হয়, ইয়াতে ধুনীয়াকৈ গা পা ধুবই পাৰিলোঁ হয়, ইমান ধুনীয়া পানী। গা ধুব মন গৈছিলে কিন্তু কাপোৰ নানাৰ কাৰণে গা পা ধুব নোৱাৰিলোঁ। ধুনীয়া ঠাণ্ডা পানী। এই পখিলাখিনি চাওকচোন, কি ধুনীয়া লাগিছে। এই পখিলাখিনি, এইখিনি ইমান ধুনীয়া, পখিলাখিনি ইমান ধুনীয়া লাগিছে। এইটো এটা নিজৰা, আমি আহিছোঁ, বহুত ধুনীয়া লাগে নিজৰাটো, কিন্তু আহি কিনে অলপ বেয়া লাগিলে। এইসোপা দেখা পায়, এইবিলাক চাওকচোন, এইবিলাক চাওক, মানুহবিলাকে আহি কিনে কি কৰি থৈ দিছে। সেই তাতো বহুত পেলাই থৈ দিছে মানুহবিলাকে, লেতেৰা কৰি সেইফালে এইবিলাকো পেলাই থৈ দিছে। বিয়েৰৰ বটল বহুত, মানুহবিলাকে আহি এইবিলাক এনেকৈ পেলাব নালাগে। খাইবোৰ জেগাটো বহুত ধুনীয়া, কিন্তু মানুহৰ হাতত পৰিলে চব বস্তু বেয়া হয় বুলি কয় যে, সেই তেনেকুৱা গোটেই বেয়া কৰি পেলালে গোটেইখিনি জেগাখিনি। বেয়া অৱস্থা এটা হ'ল, বহুত বেয়া অৱস্থা এটা। চাওকচোন কি হ'ল, চেণ্ডেলযোৰ ফিটাটো ছিগি গ'লে পানী ধেৰ হ'লা। চিৰিয়াকেইটা ইয়াতে ছাইডত বঢ়িয়াকৈ পেলাই থৈ যাওঁ আৰু, উপায় নাই আৰু। এইযোৰ ইয়াৰ পৰা হাতত লৈ গৈ থাকিব নাই, কামো নাই এইযোৰ, এতিয়া ছিগিলে পেলাই দিলোঁ। এইবিলাক তলত মানুহবিলাকে গা ধুই আছে ধুনীয়াকৈ, আৰু পূৰা মানে ধুনীয়া গা ধুই আছে মানে। আৰু তাতে মানে ভাত পানী বনাইছে, খাইছে ধুনীয়াকৈ, গা পা ধুইছে। ভাল না, কি ধুনীয়া লাগে গছটা। এইডাল গছকেইডাল, এইটো এটা চাংঘৰ। ইয়াত আহিলে আপোনালোকে ইয়াত থাকিব পাৰে, চাব পাৰে। এইডাল গছ, কি ধুনীয়া ডাঙৰ গছ, ধুনীয়া একদম। জেগাটো ঠাণ্ডা, আহোঁতে ধুনীয়া গৰম লাগিছিলে, ইয়াত আহি পেলাই এইটো ঠাণ্ডা লাগি গৈছে পূৰা। ইয়াত কেইবাডালো গছ আছে, ইয়াত গছ লাগি কিনে এডাল হৈ আছে। ধুনীয়া পৰিৱেশটো। সেইডাল কি গছ বুলি ক'ম, কেইবাডালো গছ লাগি আছে এতিয়া লগ লাগি, কি গছ বুলি ক'ম সেইটো। ধুনীয়া প্লেচ মুঠতে।